বিকাশক লগ পাই গ'লো। থেংক ইউ ভাই, লগ পাই বহুত বেছি ভাল লাগিল। আমি যোৰহাটত আহিছিলোঁ যোৱাকালি আৰু আজি যাবৰ কাৰণে পুৰা ৰেডি। হেল্ল' ভিউয়াৰ্স, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এতিয়া মোৰ লগত আছে এইটো অংশুমান। আৰু আমি গৈ আছোঁ এতিয়া বিকাশ দাক লগ কৰিবলৈ। বিকাশ দাহঁত আহিছে যোৰহাট দিলীপ হোটেলত আছে। আৰু এতিয়া আমি গৈ আছোঁ লগ কৰিবলৈ। পাই গ'লোহি হোটেল দিল্লীত আৰু বিকাশ দাহঁত ইয়াত আছে। গাইছ আমি ৰৈ আছোঁ বিকাশ দাৰ কাৰণে। আৰু এইফালে আহি গ'ল মাইনা দা। আহিলোঁ দেই। আৰু এইফালে দাদাহঁত ৰৈ আছে চব। হাই এটা দি দিয়া আকৌ। তাৰপিছত এতিয়া অহা নাই বিকাশ দাহঁত তাতে আছে। আকৌ আমি ৰৈ আছোঁ এতিয়া ক'ত। আৰু এইফালে বিকাশ দাক লগ পালে বহুত ল'ৰা ৰৈ আছে। আৰু এইফালে আছে আমাৰ চান্না। আপোনাৰ চান্নাই চাগে দেখিছে আমাৰ ব্লগত। ভাল ভাল। অন্যম দা আৰু ইয়াতে অনুভৱ দা আছে। বহুত দিনৰ পিছত লগ পাইছোঁ। আয়ুব দাক লগ পাইছোঁ। আয়ুব দাক লগ পাই গ'লোঁ। বহুত বেছি ভাল লাগিছে। ভাইটি বহুত ধুনীয়াকৈ কষ্ট কৰিছে। আপোনালোকে যোৰহাটত যিমানখিনি ভাইব আছে আপোনাৰ গোটেইখিনি ভাইব ল'ব। আৰু বিকাশ দাহঁত থাকিব এতিয়া। সমীন দা আহি গ'লে। তাকে যোৰহাটত লগ পাইছোঁ, থাকিবা বুলি আহিছিলোঁ। আছোঁ যোৰহাটত আছিলোঁ আমি যোৱাকালি। আজি ওলাই যাম। থকাকৈ আহিছিলোঁ আমি। বিকাশ দা আহি গ'ল। ঠিক আছে বাৰু, লগ পাম সকলোকে। আৰু ধুনীয়াকৈ যে পাই গ'লা সকলোৰ লগত একেলগে লগ হোৱা লগত ওলাই যায়। হয় বাই। আমি লগ পাই গ'লোঁ। ফটো তোলাই ভাবিছিলোঁ, পষ্ট দি আছিলোঁ, ভিডিঅ' কৰি আছা। একো নাই বাৰু, বঢ়িয়া। আমি যোৰহাটত আহিছিলোঁ যোৱাকালি আৰু আজি যাবৰ কাৰণে পুৰা ৰেডি। ভাইটিহঁতক লগ পাই কিনে বহুত বেছি ভাল লাগিল। এনেকৈ লগ পাই থাকিম, আহি থাকিম বাৰু যোৰহাটত। বহুত ধুনীয়া জেগা, চাব লগা জেগা। আপোনালোকে কেতিয়াবা আহিব, বহুত বেছি ভাল লাগে আহি কিনে। আমি আহিয়ে থাকোঁ বাৰু। তো লগ পাই আছোঁ, ঠিক আছে। বিকাশ দাক লগ পাই গ'লোঁ। থেংক ইউ ভাই, লগ পাই বহুত বেছি ভাল লাগিল। আমি আহি গ'লোঁ। আৰু এতিয়া আমি স্কুললৈ এপাক আহিছিলোঁ এটা কামত। আৰু ইয়াৰো এটা চেনেল আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ৰাইড উইথ অংশুমান বুলি আছে, ছাবস্ক্ৰাইব কৰি দিব। ডেছক্ৰিপশ্যনত যি আছে আপোনালোকে চাই ল'ব। বিকাশ দাহঁত লগ কৰি ঘৰ আহি পাই গ'লি। আৰু এতিয়া মই ঘড়ী এটা অৰ্ডাৰ দিছিলোঁ, তো এতিয়া দেখুৱাইছোঁ আৰু। ঠিক আছে। আৰু মোক ভালকৈ দেখুৱাইছোঁ। 6 hours later. তো গাইছ আমি এতিয়া আহিলোঁ চনুদাৰ ঘৰলৈ। আৰু চনুদাৰ আজি বাৰ্থডে ভিতৰতে আছে, দেখুৱাই আছোঁ। চনুদা বাৰ্থডে, হেপী বাৰ্থডে। থেংক ইউ। তাৰপৰা আছে অৰিজিত দা, নমস্কাৰ। এয়া চুংগাবা, মিঠু দা, আৰু এয়া মানুষ দা, আৰু এইফালে আছে ভিতৰত বৰমা। এইফালে বৰমাই বনাই আছে। বৰমা ভালনে? আৰু দেখুৱাই আছোঁ কোন কোন আহিছে। চনুদা মামাৰ ঘৰত বনাই আছে এতিয়া খানাটো।
পাছফালে বনাই আছে দেখিছোঁ। এফালে মিঠুদা আছে, বনাব লৈ আছে। আৰু আহিলে দুটামান ল'ৰা। তো গাইজ খানা বনাই আছে এইফালে মিঠুদাই বনাই আছে। আৰু কিমান দেৰি হ'ব? অলমষ্ট হৈ গ'ল আৰু 5 মিনিট লাগিব, হৈ যাব, নমাই দিব পাৰিম। ইমান লাগিব। আৰু এইফালে পূৰা গৰম উঠিছে নাই? পূৰা বোলে চংগুদা বহি আছে। চংগুদা এই অলপ দেৰি আগত আহিছে। পূৰা জুম বহি আছে, পূৰা জেদা বহি আছে। গৰম উঠিছে নাই? অঁ, আৰু অকণমান দেৰি আছে আপোনালোকে খাব লৈছে চবেই। যে খাই আছো। আৰু কেনেকুৱা হৈছে খাই? মিঠুদাই বনাইছে, মজা হৈছে খাবলৈ। আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ' চাই ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।